গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ গছৰ পৰা পাৰিম পকা কোমোৰা। এয়া কেঁচা কোমোৰাও আছে, জালি কোমোৰাও আছে। সেয়া কোমোৰা লাগি আছে। এজন মানুহক উঠাই দিলোঁ পাৰিবৰ কাৰণে। এয়া মানুহজনে কোমোৰা পাৰি দিছে আৰু মোৰ আম্মা ধৰি আছে। এয়া গাইজ এটা এটাকৈ কোমোৰা, পকা কোমোৰা ওলাল 3টা আৰু ওলাল এটা কেঁচা কোমোৰা। এয়া কোমোৰা খাই মই বৰ ভাল পাওঁ, সেয়েহে মা কোমোৰাকেইটা পাৰিলে। গাইজ আজি খাম পকা কোমোৰা হাঁহৰ লগত আৰু কেঁচা কোমোৰা আম্মা বনালে মাছৰ লগত। গাইজ আপোনালোকে পকা কোমোৰা কিহেৰে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু আহিলোঁ মই আম্মাৰ পানীলাও গছত, চাওঁ 2টা লাও লাগি আছে। এই তাৰ পৰা এটা চিঙো বুলি ভাবিছোঁ, কিন্তু সৰু হৈ আছে। আজি আৰু লাও নিচিঙো গাইজ, সৰু হৈ আছে। কালি পৰহিলৈকে খাব পৰা যাব ডাঙৰ মাছ আনি। এইটো ফাৰ্ষ্ট লাও, সেইকাৰণে নিচিঙো আৰু।